হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আপোনালোকে এইটো বস্তু দেখিছেনে? কেনেকুৱা ক'বচোন, কেনেকুৱা লাগে? ল'লোঁ। এইটো হৈছে আপোনাৰ বয়া মাইক। আৰু এইটো হৈছে ট্ৰাইপড, আৰু এইটো মোৰ আগৰ ইয়াৰফোন। বোট কোম্পানীৰ। চ' থাকক এইটো। আহকচোন বন্ধুসকল, এইটো ট্ৰাইপড মই ল'লোঁ ফ্লিপকাৰ্টৰ পৰা। নাজানো আৰু এনেকুৱা ইপিনে এইটোত ভৰাই 250 টকা ল'লে। এইটো 250 টকা। আৰু এই বয়াম যোনটো মাইক, এই মাইকটোত ধৰক 600 টকা লৈছে। জনাবচোন লাভ হ'ল নে কি হ'ল। কিন্তু বেয়া লগা নাই, মই ভিডিঅ' এটা যে কৰিছোঁ ইয়াতে ঠিকে থাকে আছে। ফ্লিপকাৰ্টৰ পৰা লৈছোঁ দিয়কচোন দুটাই। দুটা মেলি 850। এইটো হৈছে 600 আৰু এইটো হৈছে 250। দিয়ক, এটা লাইক দিব আৰু ছাবস্ক্ৰাইব কৰিব। বাছ আপোনালোকে ছাবস্ক্ৰাইব কৰিব প্লিজ। মোক বেছি একো নালাগে, মোক বাছ জাষ্ট 2000 মান ছাবস্ক্ৰাইবাৰ আপোনালোকে কৰি দিলে হ'ল। বহুত বহুত ধন্যবাদ, বহুত বহুত ধন্যবাদ। বাছ, গুড নাইট, শুভৰাত্ৰি, ভালকৈ থাকিব, বাই বাই।